উৰুকা বুলি এটা নতুন ভ্লগ লৈ আহিলোঁ তো এতিয়া আমাৰ উৰুকাৰ আয়োজন পূৰা চলি আছে এতিয়া ভণ্টি আৰু দেউতাই মানে বজাৰত যাব ওলাইছে মাছৰ বজাৰত তো কি কিনে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ এয়া ভণ্টি আৰু দেউতা যাবলৈ ওলাইছে এইবোৰ মাছ ইয়াতে তো গাইজ এতিয়া আমি আহিলোঁ মামাহঁতৰ ঘৰত মানে প্ৰত্যেকবাৰে আমি উৰুকা মামাহঁতৰ ঘৰতে খাওঁ টাউনত ইমান ভাল নালাগে যিহেতু ইমান মানে উখল মাখল পৰিৱেশত টাউনত ইমান সৃষ্টি নহয় যিহেতু গাঁৱতে ভাল লাগে সেইকাৰণে আমি মামাহঁতৰ ঘৰতে আহোঁ প্ৰত্যেকবাৰে হাঁহ এয়া মামা হাঁহ পুৰি আছে প্ৰথমটো এয়া হাঁহ পুৰি আছে দুপৰীয়া আমি ভাত খাব ওলাইছোঁ দুপৰীয়াৰ খানাটো চিম্পল আৰু কাৰণ ৰাতিটো বহুত আইটেম আছে সেইবাবে এতিয়া চিম্পলকৈ খাওঁ আৰু চাই থাকক ভিডিঅ'টো তো এয়া মায়ে মাছ ভাজি আছে এইফালে এয়া মাছ আৰু এইফালে মায়ে চব্জিও কাটি আছে মাছো ভাজি আছে একেলগত তো গাইজ বেপাৰী এটা আহিছে বোলে চেণ্ডেল লাগে এইখিনি মানে মাছ ভজা হ'ল আৰু এইখিনি ভাজি আছে এয়া মা তো এয়া হৈছে আমাৰ সৰু মামা মানে সৰু ককাহঁতৰ সৰু মামা তো মামাই মানে মই আহিলে মানে জোকাই থাকে আৰু মানে কি ক'ম আৰু সৰুৰ পৰা জোকাই থাকে মোক তো এইফালে পূৰা একদম ধুমধামেৰে যুঁজা চলি আছে এয়া মায়ে গাহৰি বনাইছে এয়া দেউতা আমাৰ গাহৰি বনোৱা হৈ গ'ল তো এয়া ৰৌ মাছৰ আঞ্জা এইখিনি বনোৱা হ'ল তো আৰু চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ তো এয়া আমি এতিয়া বাহিৰত জুই পুৱাই আছোঁ এইফালে পূৰা জুই উঠি আছে মামাহঁত একেলগত জুই পুৱাই আছোঁ মামাই গাহৰিও খাই আছে এয়া দেউতাই হাঁহৰ মাংস বনাই আছে দেউতা কিহেৰে বনাইছে আগৰ কৈ দিয়া অঁ তো আজি আমাৰ হাঁহ হ'ব তো গাইজ এতিয়া আমাৰ ভাত খোৱা হৈ গ'ল তো আজি এইখিনিতে সামৰোঁ বুলি ভাবিছোঁ তো কাইলৈ আকৌ আহিম মাঘ বিহুৰ ৰাতিপুৱাৰ ভ্লগ লৈ তো আজিলৈ বাই বাই